Hi everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই গীতিকাছ লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখিছে নহয় মই সাজি আছোঁ। কেনেকুৱা লাগিছে বাৰু? মই এখন বিয়ালৈ যাবলৈ ওলাইছোঁ আৰু সেইখন বিয়া হৈছে মোৰ বাইদেউৰ বাই শাহুৱেকৰ বিয়া আৰু আপোনালোকক দেখাম বাৰু, আপোনালোকে চাই থাকিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক মোৰ ড্ৰেছ। চব এইবোৰ একদম পুৰা কাপোৰ বেয়া হৈ আছে, আপোনালোকে সেইবোৰ নাচাব, মোক চাওক বাৰু কেনেকুৱা লাগিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকে আপোনালোকে। আৰু এয়া চাওক মোৰ ফুল মেকআপ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। এতিয়া যাওঁ ব'লক, দেৰি হৈছে আৰু গৈ আপোনালোকক দেখাই আছোঁ। এতিয়া বিয়া ঘৰ পালোহি। এয়া চাওক গেষ্টবিলাক বহি আছে, চববোৰ বহি আছে। ঐ আমাৰ ধুনু এয়া ভিনদেউ ভিতৰলৈ সোমাই গৈছে। এয়া ভিনদেউৰ ডাঙৰ বায়েকে পাণ দি আছে। এজনী আমাৰ ধুনু। কিচি কৰি দিয়ে। মৰম। এতিয়া খাবলৈ বহিছোঁ আৰু চবকে খাম আমি এতিয়া ওলাই আহিলোঁ দূৰৰ পৰা, আপোনালোকক দেখাই দিছোঁ। হাই এভৰিৱান, আজি নেক্সট ডে ইভিনিং। কালি মই অহাৰ পাছত বিয়াৰ পৰা আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুত দেৰি হৈ গ'ল। তাৰপিছত আৰু সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আজি ৰাতিপুৱা মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আজি বা ভিনদেউহেঁত যাবগৈ বঙাইগাঁও, ৰাতি 10টা বজাত ট্ৰেইন। সেইকাৰণে ৰাতিপুৱাও কৰিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া কৰিছোঁ ভিডিঅ'টো। ইমানেই ঠাণ্ডা পৰিছে ন, চুৱেটাৰ দুটা পূৰা পিন্ধি ল'লোঁ। মই ভাত খোৱাৰ পাছত অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰা উঠাৰ পাছত কাপোৰ চাপোৰ সোমোৱালোঁ চববোৰ। তাৰপিছত আৰু এতিয়া এনেই অকণমান ওলাই আহিছোঁ। ওলাই আহি পেলাই অকণ খোজকাঢ়িছোঁ। বহুত একদম গা চাবোৰ কিবা লাগি গৈছে, খালি বিয়া কৰোঁতে একদম গাবোৰ কিবা লগা হৈ গৈছেগৈ। সেইকাৰণে এতিয়া অকণমান ওলাই আহিছোঁ। আপোনালোকে চাই থাকিব। এতিয়া বাহেঁত যাবলৈ ওলাইছে, পূৰা ৰেডি, গাড়ী চাড়ী উলিয়াই আছে ভাইটিয়ে। এতিয়া বেয়াও লাগিছে যাবগৈ। বহুত দিন মানে কি আৰু 4-5 দিন থাকিলে, বিয়া বুলি আহিলে আৰু এতিয়া যাবগৈ, নগ'লেও নহয়। ভিনদেউৰ ডিউটি আছে। ষ্টেচন পালোহি, এতিয়া আপোনালোকক দেখাই আছোঁ। ষ্টেচন পৰা পালোহি। ঠাণ্ডা পাইছোঁ। এতিয়া ট্ৰেইনৰ কাৰণে বহুত মানুহ ৰখিয়ে আছে, ঠাণ্ডাতে এইবোৰ বহি আছে। ট্ৰেইনখন বেংগলোৰলৈকে যাব নেকি, চববোৰ সেইটো কাৰণে ৰখি আছে। আৰু বেলেগ ট্ৰেইনো আছে, সেইখন ট্ৰেইনৰ কাৰণেও ৰখি আছে। বাহেঁত যিখন যাব সেইখনৰ কাৰণেও ৰখি আছে। বহুত মানুহ আছে ষ্টেচনত। হেল্ল' এভৰিৱান, কালি ষ্টেচনত আৰু ভিডিঅ' কৰা নহ'ল, অকণমান ইম'চনেল মুভমেণ্ট হৈ গ'ল আৰু বহুত দৌৰাদৌৰি হৈ গ'ল কাৰণ ট্ৰেইনখন বহুত স্পীডে আহিছিলে। সেইকাৰণে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰপিছত ৰাতি আহোঁতে 11:30 বাজি গ'ল। সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। তাৰপিছত আহি অকণমান ভৰি হাত ধুই পেলাই, মুখ হাত ধুই পেলাই তাৰপিছত একদম বিচনাত পৰি গ'লোঁ। ইমানে টায়াৰ্ড লাগিছে। আৰু এতিয়া ৰাতিপুৱা কাম চাম শেষ হৈ গ'ল। এতিয়া ভাবিছোঁ গা পা ধুই পেলাই ব্ৰেকফাষ্ট কৰিম।
তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। হাই এভৰিৱান, মোৰ গা পা ধোৱা হৈ গ'ল। তাৰপিছত এতিয়া বাজিছে আপোনাৰ 12:30। ভাত খাম আৰু ভাত মানে তেতিয়া গা পা ধুই ব্ৰেকফাষ্ট কৰি পেলাই আৰু ভিডিঅ' কৰা নহ'লেই। তাৰপিছত সেইকাৰণে এতিয়া ডাইৰেক্টলি আৰু ভিডিঅ'তে ধৰিছোঁ। এতিয়া ভাত বনাই হৈ গ'ল, ভাতটো খাম। তাৰপিছত বাকীখিনিও দেখাম। এতিয়া মানে কি ৰ'দত ৰখি আছোঁ অলপ, ইমানেই ঠাণ্ডা পৰিছে। ঠাণ্ডাটো নাযাব নেকি, মানে সেইকেইদিন বিয়াৰ কেইদিন মানে ইমানেই ৰাছ আছিল, মানে নিজকে সময় দিবই পৰা নাই। ইমান খালি দৌৰা দৌৰি পিনে বিয়া ইপিনে বিয়া, দুখন বিয়া একেলগে পৰি গ'ল। সেইকাৰণে মানে ভিডিঅ' বনাবই পৰা নাই। যিমানখিনি পাৰিছোঁ বিয়াৰ যিমানখিনি পাৰিছোঁ মানে দিবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক দেখাবৰ কাৰণে, আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে দেখাব চেষ্টা কৰিলোঁ। আৰু আপোনালোকে আশা কৰোঁ আপোনালোকে সেইখিনি ভিডিঅ' চাই আপোনালোকে ভাল পাইছে। বাকী আৰু আজি মানে পিছবেলাকে সন্ধিয়া টাইমত আৰু ৰাতি আৰু এটা সৰুকৈ এনেই আৰু ভণ্টিহঁত মই মামাৰ ছোৱালী মানে ইয়াত নাথাকে, বাহিৰত মানে শিৱসাগৰত থাকে। সেইকাৰণে তাই মই আৰু এজনী ভণ্টি আৰু এনেই আৰু সৰু সুৰাকৈ অকণমান কিবা এটা পাৰ্টি কৰিম বুলি ভাবিছোঁ। চাওঁ কি হয়, হ'বনে নহ'ব সেইটোও নাজানো। বাছ এনেই আৰু প্লেনিং এটা কৰি ৰাখিছোঁ। তাৰপিছত দেখা যাওক কি কৰা যায়। এতিয়া মা গৈছে খুৰীহঁতৰ ঘৰলৈ, আহিব, অহাৰ পাছত খাম আৰু। এতিয়া মই খালি বাহিৰতে ৰখি আছোঁ ৰ'দৰ কাৰণে। তাৰপিছত লগ পাই আছোঁ। হাই এভৰিৱান, এতিয়া পাৰ্টি খাব গৈ আছোঁ। ভণ্টি মামাহঁতৰ ঘৰত পাৰ্টিটো কৰিছে আৰু এতিয়া গৈ আছোঁ তালৈ। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। ইয়াক বাহিৰত কেলে ৰাখি যাব বাহিৰত? তাৰ লগ নাই আকৌ, তাত ঢুকি আছে। It was really nice. এয়া ভণ্টিৰ হাজবেণ্ডে ৰান্ধি আছে, ভাইটি মামাৰ ল'ৰাটো চব বহি আছে। তোমাক ঠাণ্ডাত ৰাখি দিছা নেকি? আয়ো দেহি, কৰক কৰক। কি হ'ল? নাই কিবা এটা কৈ দিয়ক। আজি আপোনাৰ কেনেকুৱা লাগিছে? আমাৰ সকলোৰ লগত মানে ভোজটো খাই কেনেকুৱা লাগিছে কৈ দিয়ক। মজা লাগিছে। আমাৰ বাবলি কেনেকুৱা লাগিছে খাবলৈ? খাবলৈ এতিয়ালৈকে বৰ্তমান খানাটো হোৱা নাই। আমাৰ বনাই আছে খানাটো বৰ্তমান। আৰু আপোনালোকৰ কাৰিকৰ কোন হ'ব? আমি মানে খানাটো একদম পুৰা খাম আৰু। ব্ৰইলাৰ মাংস ন? খানা পাৰ্টি এইকেইটা বুলিয়ে ভাবিছে, ভিতৰত সোমাই আছে। এতিয়া আমাৰ বন্দীপা গাৰ্গীয়ে ভাত উলিয়াবলৈ ৰেডি কৰিছে। বনাই আছে। এতিয়া অলপ জোৰ পাই আছে, ইমান ঠাণ্ডা, বহুত ঠাণ্ডা পৰিছে। পাতি পাৰিছে, তাৰপিছত আজিকালি খাম। এইয়া চাওক, আমাৰ আজি খানা ৰেডি হৈ গ'ল আমাৰ। এতিয়া আমি খাম। 9টা মানুহ নি? আজি আমি 9টা মানুহে খাম নি? আৰু কিবা ক'বা আপুনি? মই কি ক'ম? এয়া আলুগুটি থাকি গ'ল। এয়াই আছিল আমাৰ পাৰ্টি, সকলোৱে মিলি খালোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিল ক'ব কমেণ্টত। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি